সকলোৱে ৰছী বান্ধি বান্ধি পুৰা পেটলা পেটলা হৈ গৈছে তো এইখন ভিতৰতো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ খাতি ভালেই। তো আজি এটা ধামাকাদাৰ ভিডিঅ' হ'ব। তো আমি গৈ আছোঁ ধেমাজিৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰ। তো আজি দুটা ভিডিঅ' হ'ব। প্ৰথমটো হ'ব ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ মানে বগীবিললৈ আৰু বগীবিলৰ পৰা টিলিঙা মন্দিৰলৈ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেইন তিনিআলি পাইছোঁহি আৰু ফাইনেলি। তো ব'লক আগলৈ। তো এইটো ধেমাজি মেইন তিনিআলি পাই গ'লহি আৰু মোৰ লগত এইজন আহিছে। তো এইটো মেইন তিনিআলি ধেমাজি, চাই লওক। তো ধেমাজিৰ পৰা টিলিঙা মন্দিৰলৈ আছে মানে তিনিচুকীয়া বৰদুবি টিলিঙা মন্দিৰলৈ আছে 111.7 কিলোমিটাৰ আছে। তো আমি চাইকেল লৈ যাম যিহেতু কেতিয়া পাওঁগৈ ঠিকনা নাই। তো ব'লক ভিডিঅ'টো চাই থাকক আগলৈ। আপোনালোকক সকলোবিলাক বস্তু মানে ৰাস্তাটো গোটেইটো দেখাব নোৱাৰিম যিহেতু ভিডিঅ'ত দীঘল হ'ব। তো মেইন বস্তুবিলাক দেখা যায়, আপোনালোকে চাই যাব। তো পাৰ্কৰ পাইছোঁহি। এইডোখৰতে আছে ধেমাজিৰ পাৰ্ক এখন। আগলৈ এইফালে যায়, এইটো ৰাস্তাই দিয়ে যায় পাৰ্কলৈ। অলপ আছে আৰু গাই নদী পাই যাম, তাতে ৰখিম। সুন্দৰ দৃশ্য ধেমাজিৰ। আপোনালোকক আৰু ধুনীয়া ধুনীয়া বহুত জেগা দেখাম আপোনালোকক। ফাইনেল ৰক্ষা হৈ আছে। মই প্ৰথমটো ভিডিঅ'তে কৈছিলোঁ, সেইকাৰণে ইমান ব্লগ নবনাওঁ বুলি কৈছিলোঁ, হ'লেও বনালোঁ। তাৰ পৰা ফাইনেল দি আৰু যাম আমি নগাঁও। তাত এটা শিৱৰ লিংগ আছে, বহুত ডাঙৰ, বহুত ধুনীয়া। তো তালৈ যাম। আপোনালোকে মোৰ চেনেলটো চাব বুলি আশা কৰিলোঁ। ধন্যবাদ। মৰিধল কলেজখন দেখাম এতিয়া আপোনালোকক, আৰু অলপ আগত আছে। তাৰপিছত আৰু ভিডিঅ' নকৰোঁ, ডাইৰেক্ট গাই নদীত কৰিম আৰু তাতে চাহ তাহ খাম আৰু ভিডিঅ'টো আগবঢ়াইম। ব'লক ভিডিঅ'টো আগলৈ পাই গ'লহি। তো আপোনালোকক দেখাম ভালদৰে, চাই ল'ব। আগত আছে মৰিধল কলেজ, চাই লওক। এইখনেই মৰিধল কলেজ, ইয়াত ডাঙৰটো আপোনালোকে চাই লওক। ইয়াত পিকনিক যাব লৈছে মৰিধল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে। চাৰে 5টা বজাত অহা। এতিয়া ৰ'দটো ওলাইছে লাহেকৈ। এতিয়া হাত চাতবিলাক পুৰা ঠিক হৈছে আৰু পুৰা ঠাণ্ডা লাগি আছিলে। তো এতিয়া ভাল লাগিছে অলপ। তো এতিয়া অলপ স্পীড যাম, নহ'লে দেৰি হ'ব, বহুত দেৰি হ'ব আমাৰ পোৱাটো। ব'লক অলপ চাওক ৰাস্তাবিলাক। Aquí me da a ver Wakulu bahiyake mone mone kiyo ahizo gale Uzame kikuana Urmono ke আছে আৰু গাই নদী পাই যাম। তাতে ৰখিম। তো আৰু এইডোখৰ
ভিডিঅ' নকৰোঁ, ডাইৰেক্ট গৈ গাই নদীৰ ওচৰত কৰিম। তো ব'লক তাতে মানে চাহ তাহ খাম, তাত দেখাম আপোনালোকক। গাই নদী পাই আছোঁ, ভৰি বিষালেই। এখন গাই নদীৰ দলং, ইয়াৰ ৰিপেয়াৰিং কৰি আছে, মানে দলংখন অলপ বনাই আছে, ভাগি আছিলে। তো এতিয়া দলংখন বনাই আছে। পুৰা ইয়াত জাম হৈ গৈছে। পুৰা মানে ইয়াত জাম হৈ গৈছে এতিয়া, গাড়ী ডাঙৰ ডাঙৰ গাড়ী। এতিয়া ৰখিব লাগিব নেকি? নাই, ৰাখিব নালাগে। এতিয়া পুৰা ৰিপেয়াৰিং কৰি আছে দলংখন। তলৰ দৃশ্য চাওক পুৰা। ये देखो এতিয়া আমি ইয়াতে ৰখিম পুৰা চাহ খাবলৈ। চাহটো খাই লওঁ। চাহ তাহ খাই ল'লোঁ, এতিয়া ডাইৰেক্ট যাম আৰু। এতিয়া আমি কুৰাজান পালোঁ। এতিয়া এই ৰ'দটো সোমাব লাগিব, সেইফালে গ'লে বগীবিল পাম আৰু লাগিব আধা ঘণ্টা 1 ঘণ্টা। তাৰপিছত বগীবিল পাম, বগীবিলত অলপ ৰখিম, আপোনালোকক ভালকৈ দেখাম। তাৰপৰা আৰু টিলিঙা মন্দিৰলৈ ৰাওনা হ'ম আৰু। পুৰা চাওক, নাজাৰা চাওক, পুৰা বগীবিলত তো বগীবিল দলং দেখা হৈ গ'ল আপোনালোকক। তো এতিয়া চাইকেলখন চেঞ্জ কৰি ল'লোঁ দুইটাই, আৰু এতিয়া চুকাফা তিনিআলি পালোহি। আৰু অকণমান দেখিছে এইয়া চুকাফা তিনিআলি পালোহি। তাত এতিয়া ৰখি ভাত খোৱাই নাই, তো ভাতটো খাই লওঁ, তাৰপৰা ডাইৰেক্ট টিলিঙা মন্দিৰলৈ যাম। বহুত ভোক লাগিছে, অকল চাহ কাৰণে খাইছোঁ আৰু ৰাতিপুৱাৰ পৰা। তো এতিয়া 10-11টা বাজিলে, ভাতটো খাই লওঁগৈ আৰু। ইয়াৰ পৰা চাহ বাগান আছে এডোখৰত। কিবা হিল বনাই আছে নেকি ইয়াত। তো এয়া তিনিআলি পালোহি। চাই লওক চুকাফা তিনিআলি পুৰা ডাঙৰ। এইফালে শিৱসাগৰ যায় আৰু এইফালে টিলিঙা মন্দিৰ। পালোহি এতিয়া। ডিব্ৰুগড় মেইন টাউন চাই লওক। কি মজা এইটো, চাই লওক। এইটো ডিব্ৰুগড় তিনিআলি, মেইন তিনিআলি। আৰু গ'ল আৰু এতিয়া আমি তিনিচুকীয়া মানে টিলিঙা মন্দিৰ পোৱাগৈ নাই। পুৰা ভৰি চৰি বিষাই গৈছে।
ৰাতিপুৱা 5টা বজাতে আহিলোঁ, এতিয়ালৈকে টিলিঙা মন্দিৰ পোৱাগৈ নাই আৰু অলপ আছে আজি দিব নোৱাৰিম, কাইলৈ দিম। আজি গৈ এতিয়া থকা ব্যৱস্থা কৰিব লাগিব যিহেতু, সেইকাৰণে কাইলৈকে দিম। বাই। কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ খাতি ভাল। তো এতিয়া আমি গা চা ধুই ল'লোঁ, এতিয়া মন্দিৰলৈ যাম। কালি যিহেতু ভিডিঅ' দিব নোৱাৰিলোঁ, বহুত বেয়া লাগিছে, সেইকাৰণে কালি মানে সন্ধিয়া পাইছোঁ ইয়াৰ। তো এতিয়া ইয়াতে অলপ ল'ম কিবা কিবি। তো ব'লক মন্দিৰৰ ভিতৰলৈ। আৰু ইয়াত চবেই ইয়াত টিলিঙা বান্ধিছে চবফালে। আগতে এইটো কেঁচা আছিলে, তো এতিয়া পকা বনাই দিলে। টিলিঙা গোট খাই খাই পূৰা দম পাতি গৈছে ইয়াত। চবফালে দেখাওঁ আপোনালোকক। ইয়াত সকলোৱে চাকি গছ জ্বলায় ইয়াত। তো এইফালেও টিলিঙা চব পূৰা দম পাতি গৈছে ইয়াত বান্ধি যিহেতু টিলিঙা মন্দিৰ, তো সকলোৱে টিলিঙা ইয়াত বান্ধে। আৰু ইয়াতে ভৰিয়া ধুবলৈ টিউবৱেলো আছে, তো আপোনালোকে আহিলে ভৰিয়া ধুই ইয়াত সেৱা কৰিব পাৰিব। তো ইয়াত উঠিবলৈ ডাঙৰ মানুহ নাই যিহেতু। অকল টিলিঙা। তো ইয়াত কিছুমান কথা সুধিম বুলি ভাবিছিলোঁ, নাই ইয়াত মানুহ পূজাৰী নাই অহা, সেইকাৰণে সুধিব নোৱাৰিলোঁ। আৰু পূৰা এইবিলাক সকলোৱে ৰছী বান্ধি পূৰা পেটলা হৈ গৈছে। তো এইখন ভিতৰতো তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম। তো আজিলৈ বাই।